সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ লগত আছে সন্মানীয় সচিব ডাঙৰীয়া। তেওঁৰ পৰা আমি আজি অনুষ্ঠানৰ দুআষাৰ জানিব বিচাৰিম, তেওঁৰ মনৰ অনুভৱ। বহাগৰ পদূলিতে মাৰি যাওঁ বিহু শীৰ্ষক আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ আজি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত। আৰু ইয়াত অংশগ্ৰহণ কৰিছে 1000ৰো অধিক শিল্পী প্ৰশিক্ষাৰ্থী, যিসকলে যোৱা 30 মাৰ্চৰ পৰা 5 এপ্ৰিল কালিলৈকে অনুষ্ঠিত হোৱা বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। কেইবাটাও সুন্দৰ সুন্দৰ পৰিৱেশনা আজি ইয়াত প্ৰস্তুত হ'ব। আৰু আমি ভাবোঁ যে বিহুক শুদ্ধ ৰূপত যাতে আয়ত্ব কৰিবলৈ আমাৰ নতুন প্ৰজন্মৰ এটা সুবিধা লাভ কৰে, তেওঁলোকক এটা সুযোগ প্ৰদান কৰাৰ স্বাৰ্থতে আমি এই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ জৰিয়তে উত্তৰ অসমত এই আয়োজন কৰিছোঁ। আৰু আমি দেখিছোঁ বৰ আশাব্যঞ্জক সঁহাৰি, বহু প্ৰশিক্ষাৰ্থীয়ে আমাক ইয়াত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছিল। আমি বহুখিনিক ইয়াত সুবিধা দিব নোৱাৰিলোঁ, যিহেতু আমাৰ কিছু কাৰিকৰী অসুবিধা আছিল। তথাপি প্ৰায় 1000ৰো অধিক শিল্পীক আমি সুবিধা প্ৰদান কৰিছোঁ। আৰু তেখেতসকলে ইতিমধ্যে 7 দিনত বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ইয়াক আৰু বৃহৎ আকাৰত আমি আয়োজন কৰিবলৈ চেষ্টা কৰিম। ইয়াত অসমৰ বহুকেইগৰাকী প্ৰায় 25 গৰাকী প্ৰশিক্ষক প্ৰশিক্ষিকাই ইয়াত উপস্থিত থাকি আমাৰ এই কৰ্মশালাৰ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল বৰবিহুৱা অসম গৌৰৱ ৰঞ্জিত গগৈ আৰু আমাৰ জনপ্ৰিয় অভিনেত্ৰী তথা এগৰাকী বিহু নৃত্যশিল্পী গায়ত্ৰী মহন্ত ডাঙৰীয়া দিয়ে। আৰু আমি দেখিছোঁ যে সকলোৱে অতি নিষ্ঠাৰে এই কৰ্মশালাত অংশগ্ৰহণ কৰি বিষয়সমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে, আৰু সেইটো আমাৰ খুব ভাল লাগিছে। আৰু আজি আমি ভাবোঁ যে এটা সুন্দৰ সন্ধ্যা আমি ৰাইজক উপহাৰ দিবলৈ সক্ষম হ'ম। আৰু এই বৰনাৰায়ণপুৰৰ বৃহত্তৰ বৰনাৰায়ণপুৰৰ যিসকল বয়োজ্যেষ্ঠ বিহু শিল্পী আছে, তেখেতসকলকো আমি আজি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ উপস্থিতিত এই প্ৰদৰ্শন অনুষ্ঠিত হ'ব, আৰু তেখেতসকলে নিশ্চয়কৈ আমাৰ প্ৰশিক্ষাৰ্থী শিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব। অনুষ্ঠান সুন্দৰ হওক তাকে কামনা কৰিলোঁ। আৰু আপোনাক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ বৰপাত্ৰ, আমাকো আগলৈ লগ পাম আৰু তুমি তোমাৰ কামত আগবাঢ়ি যোৱা। ধন্যবাদ। একচুৱেলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই 2000 চনতে প্ৰথম ৱৰ্কশ্বপ কনচেপ্টটো প্ৰস্তুত কৰিছিল, প্ৰয়াত সচিব গৌতম শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এতিয়া সচিব বৰ্তমানৰ সচিব সুদৰ্শন ঠাকুৰীয়াৰ নেতৃত্বত মাধৱদেৱ কলাক্ষেত্ৰত আজি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি ভাবোঁ যে মই যি দেখিছোঁ এই অঞ্চলৰ যথেষ্ট ল'ৰা ছোৱালীখিনি আগ্ৰহী, শিক্ষাৰ্থীখিনি আগ্ৰহী, যথেষ্ট অভিভাৱকসকলো আগ্ৰহী, আৰু খুব ধুনীয়াকৈ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হৈছে। প্ৰত্যেকটো বস্তু আমি খুঁটি-নাটি মাৰি কৰিবলৈ চেষ্টা কৰিছোঁ। নাচৰ ক্ষেত্ৰতো আমি ঠিক বিভিন্ন ধৰণৰ সুপ্ৰশিক্ষিতা প্ৰশিক্ষিকা আৰু প্ৰশিক্ষক লৈ আহিছোঁ, আৰু তেওঁলোকে ল'ৰা ছোৱালীসকলক খুব ধুনীয়াকৈ শিক্ষা প্ৰদান কৰিছে। আৰু মই ভাবোঁ ভৱিষ্যতে ইয়াৰ পৰা খুব এটা ডাঙৰ প্ৰডাকশ্যন হৈ উঠিব। আৰু অদূৰ ভৱিষ্যতে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যদি 25,000 বিহু দেলহিত কৰিবলগীয়া হয়, আমি 5,000 মান ইয়াৰ পৰাই পাম। ঠিক আছে, ধন্যবাদ। মাধৱদেৱ কলাক্ষেত্ৰত যি কৰ্মশালা অনুষ্ঠান হৈ আছিলে, কালি সফল সমাপ্তি হৈ গৈছে। আজি মোৰ লগত আছে তবিবা, মনৰ অনুভৱটো অলপ জানিবলৈ বিচাৰিছোঁ। আচলতে মনৰ অনুভৱ খুব ভাল লাগিছে, কাৰণ নাৰায়ণপুৰ গৌৰৱ আমাৰ মাধৱদেৱ কলাক্ষেত্ৰত যি বিহু কৰ্মশালা হৈ আছিলে, তাতে ময়ো এগৰাকী প্ৰশিক্ষক হিচাপে আছিলোঁ, আৰু বহুত বেছি ভাল লাগিছে। আচলতে ৰঞ্জিত গগৈ ছাৰ, গায়ত্ৰী মহন্ত বাহঁতৰ লগত কাম কৰিব পাই নিজকে বহুত কি ক'ম আৰু ধন্য মানিছোঁ। আৰু বহুত এনেকুৱা কৰ্মশালাত গৈছোঁ, কিন্তু এই আমাৰ কলাক্ষেত্ৰৰ কৰ্মশালাটো সম্পূৰ্ণ সুকীয়া, হয়তো আপুনি নিজেও দেখিছে নিজৰ টাইপ, আৰু খুব ভাল লগা আছিলে। ইমান বেছি ল'ৰা ছোৱালী, ইমান বেছি মৰম চেনেহ, আৰু বহুত ভাল লাগিলে। আমি গোটেই টিমটো কাম কৰি আচলতে বহুত বেছি ভাল লাগিলে। ঠিক আছে, ৰাইজ দৰ্শক উপস্থিত আছে। এই ৰাইজৰ উপস্থিতিত
শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰই বিশেষভাৱে উৎসাহিত হৈছে আৰু পৰম সন্তোষিত হৈছে যে আমাৰ এক প্ৰয়াসৰ প্ৰতি আপোনালোকে এক যোগাত্মক সঁহাৰি প্ৰদান কৰিছে। সেইবাবে আমি এটা প্ৰস্তুতি চলাম আৰু মই ভাবো এই ক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰই নিশ্চয় কৃতকাৰ্যতা লাভ কৰিব। Again, now, again, 1, 2, 3, go!
কলাক্ষেত্ৰৰ কাৰ্যালয়ত উপলব্ধ হ'ব বিদ্যালয়ৰ পৰা সকলো মাধৱদেৱ কলাক্ষেত্ৰক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু এনেকৈয়ে অনুষ্ঠানৰ সফল সমাপ্তি ঘটিল। পুনৰ এটা অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগ পাম তাৰে আশা কৰিলোঁ। ধন্যবাদ।